নমস্কাৰ মোৰ ইউটিউব চেনেলে সকলোকে স্বাগতম। আজি মই ভিডিঅ'টো এপ'ল' ফাৰ্মাচীৰ ওপৰত বনাইছোঁ। এপ'ল' ফাৰ্মাচী এটা ব্ৰাঞ্চ দেখাম য'ত আপোনালোকে 8.19% ডিছকাউণ্টত মেডিচিন কিনিব পাৰিব। আজি এই ভিডিঅ'টো বনোৱাত মোক সহায় কৰিছে মোৰ বন্ধু জ্যোতিষ্ময় গগৈ। ই মোৰ লগতে আছে আৰু ই এপ'ল' ফাৰ্মাচীৰ বিষয়ে কিছু কথা ক'ব। এই জ্যোতিষ্ময়। নমস্কাৰ বন্ধুসকল, আপোনালোকক এপ'ল' ফাৰ্মাচীলৈ স্বাগতম জনাইছোঁ। আমাৰ এই ব্ৰাঞ্চটো আছে নুমলীগড় শোধনাগাৰ নগৰাঞ্চলৰ বিবেকানন্দ কেন্দ্ৰীয় এন আৰ হস্পিটেলৰ ভিতৰতে আছে আৰু ইয়াতে আপোনাৰ 8.19% ডিছকাউণ্ট পোৱা যায় আৰু এই ব্ৰাঞ্চটো আমাৰ 24 ঘণ্টাই খোলা থাকে। আপোনালোক যেতিয়াই আপোনাৰ প্ৰয়োজন হয় তেতিয়াই আপুনি আহিলেই হ'ল ইয়ালৈ। বাৰু ব'লকচোন এতিয়া ভিতৰৰ পৰা কিছুমান বস্তু চাওঁগৈ। এইখনেই হৈছে এপ'ল' ফাৰ্মাচী নুমলীগড় ব্ৰাঞ্চ। ইয়াৰ পৰাই আপোনালোকে 8.19% ডিছকাউণ্টত মেডিচিন কিনিব পাৰিব। এতিয়া আমি আপোনালোকক কাউণ্টাৰটো দেখাইছোঁ। কাউণ্টাৰ হয়। মেডিচিন ল'বলৈ হ'লে ইয়ালৈ আহিব লাগিব। এতিয়া আমি এপ'লৰ কিছুমান নিজৰ প্ৰডাক্ট আছে, এই প্ৰডাক্টবিলাক দেখুৱাম। প্ৰডাক্টবিলাক এতিয়া জ্যোতিষ্ময় গগৈ কৈ যাব। এইটো দেখিছে আপোনালোকে, এইটো হৈছে ডায়েবেটিক প্ৰ'টিন পাউডাৰ। এইটো মানে আপোনাৰ ডায়েবেটিছ থকা মানুহে প্ৰ'টিন পাউডাৰ এইটো খাব পাৰে। আৰু এইটো হৈছে তুলসী প্লাছ ড্ৰপ। এইটো আপোনাৰ কফ, ক'ল্ড, ইমিউনিটি, এণ্টিভাইৰেল, ইনফেকশ্যন এইবিলাক সকলোৰ পৰা আপুনি মানে পৰিত্ৰাণ পাব এইটো খালে। এইটো পানীৰ লগত মিক্স কৰি খাব লাগে। আৰু এইটো হৈছে আপোনাৰ বাচ্ছাৰ ডাইপাৰ, বেবী ডাইপাৰ। আৰু এইটো হৈছে আপোনাৰ আমলা জুচ। আমলা জুচৰ উপকাৰিতাৰ বিষয়ে আপোনালোকে নিশ্চয় জানেই। আৰু এইবিলাক হৈছে গোটেইবিলাক এপ'ল'ই নিজে প্ৰস্তুত কৰা বস্তু হয়। এইটো আপোনাৰ হৈছে লেমন গ্ৰীণ টি। এইটো ভাল হয় প্ৰডাক্টটো। এইটো মই নিজে ইউজ কৰিছোঁ, মই নিজে খাইছোঁ এইটো বস্তু। আৰু এইটো পালছ অক্সিমিটাৰ। এইটো এটা ভাল কোৱালিটি প্ৰডাক্ট হয়। এইটো পালছ অক্সিমিটাৰ। ইয়াৰ MRPটো হৈছে আপোনাৰ 3000 টকা লিখা আছে, কিন্তু আমাৰ এপ'ল' ডিছকাউণ্ট প্ৰাইজত আপোনাৰ আহে 1750 টকাত। এইটো ভাল হয় বস্তুটো। আৰু এতিয়া মানে যিমান আমাৰ বিক্ৰী হৈছে এইটো কোনো কমপ্লেইন অহা নাই এতিয়ালৈকে। আৰু এইটো আপোনাৰ ৱাৰেণ্টিও আছে এইটো। আৰু এইডাল টুথব্ৰাছ এপ'লৰ প্ৰডাক্ট হয়। আৰু এইটো হৈছে আপোনাৰ চুগাৰ জোখা মেচিনটো, যিটো ডক্টৰ মৰ্গেনৰ গ্লুক'-1। কিন্তু MRPটো কৈ দিয়ক। MRPটো হৈছে আপোনাৰ এইটো 1100 টকা, কিন্তু ইয়াতো আপোনাৰ চেলিং প্ৰাইচটো আপোনাৰ তাত 8.19% ডিছকাউণ্ট হৈ পিনি যিটো হয় সেইটোৱে চেলিং প্ৰাইচটো। আৰু এইটো বেবী ৱাইপছ। আপোনাৰ বাচ্ছাক আপুনি এইটো চাফা কৰিবৰ কাৰণে, বাচ্ছাৰ লেতেৰা হ'লে চাফা কৰিবৰ কাৰণে এইটো ইউজ কৰা হয়। এইটো ৱাইপছ হয়। এইটো অফাৰ চলি আছে। এইটো দুটা আপুনি যদি কিনে আপুনি আপোনাৰ 280 টকাত আপুনি পাব। এইটো এনেই আপোনাৰ এইটো দামটো হৈছে 380 টকা। দুটা কিনিলে 380 টকা হয়, ছিংগুলকৈ কিনিলে। মানে এইটো অফাৰ প্ৰাইজত আপোনাৰ 100 টকা এটা অফ হৈ আছে। আৰু এইটো হেণ্ড চেনিটাইজাৰ। এইটো 250 ml হয় চেনিটাইজাৰ। এইটো আপোনাৰ 125 MRP। যথেষ্ট কম দাম এইবিলাক বস্তুবিলাকৰ, আৰু কোৱালিটি প্ৰডাক্ট পোৱা যায়। ঠিক আছে, ধন্যবাদ জ্যোতিষ্ময় গগৈ।